আজি কাতি বিহু উপলক্ষে মানে সকলোকে কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা দিলোঁ আৰু হিয়া ভৰা একদম হিয়াৰ পৰা উজাৰি দিছোঁ হিয়া ভৰা শুভেচ্ছা সকলোকে কাতি বিহুত দিলোঁ আৰু আজি ভাবিলোঁ আমি ওলাম অলপ মানে ঘৰৰ পৰা বাহিৰত ওলাম ক'ত যাম পাছত ভাবিলোঁ আজি এখন গাঁৱত যাম যিখন গাঁও মানে পূৰা চাফা বহুতে শুনিছে চাগে গাঁওখনৰ নাম তথাপিও মানে একদম গোটেই অসমত কৰি মানে চাফা এখন গাঁও সেই গাঁওখন অসমৰ ভিতৰতেতো যিয়ে হওক এই গাঁওখনত যাম আমি চবে গাঁওখনত যাম আমি দুজন বঢ়িয়াকৈ গাঁওখন আপোনালোকক দেখাম চ' বেছি দেৰি নকৰোঁ যাই থাকোঁ নে কি কয় চব হ'ব দে বিৰাট বিয়া খাবা যায় ব্ৰিজখন পাই অলপ সময় ব্ৰিজখনত ৰখলোঁ ইফালে ব্ৰহ্মপুত্ৰ আছে পুৰা গাড়ী আহা যোৱা কৰা মজা এতিয়া কিন্তু বঢ়িয়া জেগাটা একদম চেক্সি একদম হুলুকি কৰিব লাগিছে দেখাম হা হুলুকি কৰিব অঁ কি লগাইছা হৈছে এটা কথা গম পালোঁ যে ব্ৰিজখন বনাইছোঁ ব্ৰিজখন ময়ে বনা গম পানা এই ব্ৰিজখন ময়ে বনা ৰাতে বেছি নকৰোঁ নহ'লে সহে দিও দেৰি হ'ব আমি এবাৰ যাম মজাকৈ আমাৰ হুলু শাকো পাৰ হ'ব লাগছে শাকো যিয়ে হওক हम लोग अब जाएगा जाके थोड़ा सफा विलेज देखेगा मन को सफा करेगा আমি এবার যাম লেটস গো ড্রাইভার স্টার্ট আওয়ার স্কুটি এন্ড হলো হলো ওই কি আহাতে কি কবি আহাতে কুলফি কি কুলফি কুলফি হয় যে সুই সুই খায় আমি হাতে হাতে ফাইনেলি ৰাংচাপাৰা যেতিয়া ৰাস্তা দি সোমাই ৰাস্তাটা পালোঁ এখন বস্তুটো লিখা আছে এইটো ৰংচাপাৰা কি নেক্সট ভিলেজ 2 কিলোমিটাৰ ইয়াৰ পৰা আমি 2 কিলোমিটাৰ এই ৰাস্তাটো দি যিটো ৰাস্তা দেখি আছে এই ৰাস্তাটো দি আমি 2 কিলোমিটাৰ সোমাই যাব লাগিব আৰু এইটো হ'ল চ' আমি ফাইনেলি গাঁওখনত আহি পালোঁ গাঁওখনত আহি পাই আমি গাঁওখনৰ এটা মানে অফিচ এইটো পিছপিনে যিটো দেখা পাইছে এইটো এটা কাৰ্যালয় এইখিনিত মানে ইয়াতে গাঁওখনৰ কাগজ পাতি কিবা কিবি জমা ৰাখি ইয়াতে বহা এনেকুৱা ঠাইও আছে বহা ঠাই আছে ইপিনে পানী চানী আছে দেখাত বহুত মানে ভাল লগা আৰু চ' গাঁওখনৰ বিষয়ে অলপ জানিব খুজিছিলোঁ চ' গাঁওখনৰ বিষয়ে জানিব খোজাৰ কাৰণে সিহঁতৰ গাঁৱৰ যিজন মুখীয়া তেখেতক লগ নাপালোঁ তেখেতে বিশেষ কামৰ কাৰণে বাহিৰত গ'ল কিন্তু তেওঁলোকৰে গাঁওখনৰে এজন বাসিন্দা তেওঁ মানে বহুত কাম কৰি আছিল কিন্তু আমি মানে অলপ কোৱাৰ ফলত তেওঁ মানে আহিল আৰু গাঁওখনৰ বিষয়ে জানাৰ কাৰণে চ' বলক তেওঁৰ লগত অলপমান কথা পাতোঁ যে গাঁওখনৰ বিষয়ে মানে জানো আৰু চ' চাই থাকক চ' এওঁ হ'ল গাঁওখনৰ এজন বাসিন্দা চ' আমি কোৱাৰ ফলত তেওঁ আহিলে আপোনাক ধন্যবাদ দিলোঁ আপুনি আহিলে যে আপোনাৰ নামটো জানিব পাৰিম নেকি মোৰ নাম হ'ল জনলিংগ চাংমা আচ্ছা কিমান বছৰৰ পৰা আপোনালোকে সেইটো মানে সেনেকৈ আছিল তাৰমানে সেই পৰিষ্কাৰ আমি পাম বা নাপাম সেইটো কৰা নাছিল আচ্ছা আমি সেইটো কৰি আহিছিল 1990ৰ পৰা 1990ৰ পৰা আপোনালোকৰ এইটো কৰি আছে এইটো কৰি আহিছে তাৰমানে আজি 10 বছৰ মোটামুটি 22 বছৰমান তেনেকুৱা কাৰ্য হৈছে 22 বছৰৰ পৰা এখন গাঁও ইমান মানে দেখি ভাল লাগিছে গাঁওখনত যে এখন কাগজৰ এটুকুৰা মানে ৰাস্তাত পৰি থকা নাই যাৰ কাৰণে সেইটো দেখি বহুত ভাল লাগিছে নিজৰো ভাল লাগিছে আৰু এইখন অসমতে এনেকুৱা এখন গাঁও থকাৰ কাৰণে আমি বহুত ভাল লাগে আৰু কিবা পুৰস্কাৰ পোৱা বুলি শুনিছিলোঁ হয় পুৰস্কাৰ পাইছোঁ আমি আসাম ষ্টেট হিচাপে 5 লাখ টকা পাইছোঁ 5 লাখ টকা পাইছে আচ্ছা আৰু এতিয়া আমি যেতিয়া গাঁৱত যেতিয়া প্ৰয়োজন আছিল তেতিয়া পানীৰ বিষয় মানে সেইটো কাম কৰি আছে এতিয়া পানীৰ কামটো কৰি আছে সেইটো ইমপ্লিমেণ্টেশ্যন হৈ আছে যিটো ৰাস্তা আছে ৰাস্তাটো কমপ্লিট হৈ গ'ল এতিয়া ৰাস্তাটো কমপ্লিট হৈছে আৰু বাকী এতিয়া দেখোন আহি আছে ডেভেলপমেণ্ট কিন্তু যেতিয়া চেয়াৰ বহা চেয়াৰটাও এক সপ্তাহমানহে হৈছে বহাই দিয়া আচ্ছা সেনেকৈ আহি আছে একটা দুটা কৰি আচ্ছা আপোনালোকৰ গাঁওখনত গোটেই ট্ৰাইবেল মানুহখিনি গোটেইখিনি ট্ৰাইবেল আচ্ছা তথাপিও আমাৰ এনেকুৱা চাফা কৰি ৰাখিছে তাৰ বাবে ধন্যবাদ জনালোঁ চ' এইটো হ'ল এওঁলোকৰ কাৰ্যালয় এতিয়া যে কল কাৰ্যালয়টো এইটো কাৰ্যালয় ইয়াতে
বহে গাঁওবুঢ়া বহে ন ইয়াতে গাঁওবুঢ়া বহে তাৰপাছত এইখন হ'ল এওঁলোকে যে পুৰস্কাৰ পাইছিলে এইখন 2017ত এইখন পুৰস্কাৰ পাইছিলে 5 লাখ টকা এইখন হ'ল ৰাংচাপাৰাৰ এইখন কবিতা নেকি এইটো হ'ল গাঁওখনৰ এটা কবিতা পুৰস্কাৰ আছে এইপিনে আৰু এইপিনে ফটো আছে আছে এইটো ক্লিনেষ্ট ভিলেজ ইন আছাম 2015 কিমান চাফা এখন প্লাষ্টিকৰ পৰি থাকে নে কি একো নাই এই চাংঘৰ কি মজা দেখি মানে মনটা বেলেগ লাগি যায় তো ৰাতেক বনাবা দিবি যিয়ে হওক এই কি মজা মানে কেনে এটা ভাল লাগব আবেলি এনেকৈ আপিতাৰ লগত এনেকৈ খোজকাঢ়ি পূৰা যাই থাকবা উফ বেলেগ এটা উৎফুল্লিত মন আৰু ক্লিন গোৱালপাৰা গ্ৰীণ গোৱালপাৰা চুই দিবলৈ কিবা আৰু অলপ চাব লগা কিবা আছে এইদি মজা একদম বাঁহৰ তল কি মজা একদম বাঁহৰ তল এইদি মানে এইদি এনেকৈ যাই থাকিব লাগে এইদি অলপ সোমাই যায় কি আছে চাং আপোনালোকক দেখা যি হওক এতে আছে কি আছে এতিয়া ডাষ্টবিন এতিয়া আমি কাও ইউজ নকৰোঁ কিন্তু এই গাঁওখনৰ মানুহে ইউজ কৰে কিন্তু এতিয়া ভাল লাগছে আমি কাও ইউজ নকৰোঁ কিন্তু গাঁওখনৰ মানুহে ইউজ কৰে নো এণ্ট্ৰি কাৰ বাইক এণ্ড চাইকেল পিলপিলি পিলপিলি কিন্তু লিখা নাই পিলপিলি নহয় টকনাউট হেৰি কি কয় ট এতিয়া কিবা এটা আছে এতিয়া কি বস্তু এতিয়া কিবা এটা আছে ইংলিছ পঢ়বা নৰো দে আই এম ভেৰি পুৰ ইন ইংলিছ ৱেলকাম কিনে এটা মজা উফ ভিউ পাহৰ তল কিনে এটা মজা জেগাৰে খাই বাঁহে দিয়ে বনাইছে আৰু এতিয়া আৰু পালনা নাই টাইপলাখান বহালে চব বাঁহে দি বনাৱা বাঁহৰে মূৰা বগৰীৰ গুড়া এটা যে আছিল বুঢ়া এতিয়া কি কৰে ঐ কি কৰা কি কৰিছা হেল্ল' ছাৰ কি কৰিছে কি মইতো নানে তোমাৰ ইমান দুঃসাহস মোক জগাই দিলা তুমি দুঃসাহস ইপাত কি দেখছা ইপাত কি দেখছা এইবিলাক চব মোহ মায়া তোক মোহ মায়া উলিয়াইছো হ'ব তোৰ মোহ মায়া বিৰাট মোহ মায়া যি হওক বাঁহৰ চিয়াৰত ভাই বৈছোঁ কি মজা এতিয়া বাঁহৰ তল কোনো ৰত্তা একদম ফিৰিঙাই দি আহি এনে চান কিছ কৰি আছে এইগিলা চব বাঁহে দি বনাৱা দি একদম এতিয়া আমাৰ ননচেন্স গৰু গাধা হুলো বিৰাট ভাল পাইছে সেই বাঁহৰ চিয়াৰত বহি প্লাষ্টিকৰ চিয়াৰত বহাতে একদম মানে চাইজটা প্লাষ্টিকৰ চিয়াৰ হেন হৈ গৈছে মানে এইগিলা পালে আৰু মানে একদম স্বৰ্গ পাৱাৰ লাগে কি মজা চৈবাৰ ওপৰত যাই আছোঁ অলপ মানে য'ত বহি আছিলোঁ তাৰে পাৰে ইফালে মানে এটা ঘৰ আছে তাতে বোধহয় কি আছে ফুলৰ কিবা কিবি আছে চ' ফুলৰ এইখিনি চাওঁ ৰ কি আছে না কি কয় চ' মানুহ তাৰ লগত কথা পাতিলোঁ অলপ চালোঁ গাঁওখন কিন্তু মানে মিছা কোৱা নাই সঁচাই ভাই এখন প্লাষ্টিকো পৰি থকা নাই ৰাস্তাত মোৰ আৰু ইয়াৰ ৰুমটাইতো ভাই গাহৰি গোহালি ঘৰেন ভাই হয় নিজৰ ৰুমটাতো একেবাৰে বিৰাট আৰু কি মইতো পাইখানাতে থাকোঁ সেনে কথা যিয়ে হওক মানে গাঁওখনত আহি এটা ভাল লাগছে সঁচাই কিন্তু মানে চাফাটো চাফাই আৰু মানুহখিনিও বহুত ভাল মানুহখিনিও আৰু দেখি ভাল লাগছে মানে এখন প্লাষ্টিক এখন কাগজো পৰি থকা নাই যে ক'ৰবাত এখন আমি দেখা পাম যে এখন কাগজ বুটলিম কেতিয়াও আমি পোৱা নাই কিন্তু মানুহটোৰ লগত আমি ভালকৈ কথা পাতিব নোৱাৰিলোঁ তেওঁ মানে কামত ব্যস্ত থকাৰ কাৰণে চ' ভাল লাগিল গাঁওখনত আহি বস্তুখিনি চালোঁ আপোনালোকে আহক বহুত ভাল মানে মনটা বহুত ভাল লাগি যায় চ' ভাল লাগিল ভিডিঅ' এটা কৰি বুলি নহয় নিজৰো ভাল লাগিল মনটা ভাল লাগিল মানে আমাৰো মন যায় এখন আজি মই যাই ৰুমটা চাফা কৰিম ফাৰ্ষ্ট কথা মই ৰুমটা চাফা কৰিম যিয়ে হওক ভিডিঅ'টা ৰুম চুম চাফা বুলি নহয় মনটা চাফা কৰক আপোনালোকেও আৰু এনেকুৱা ভাবোঁ আৰু এনেকুৱা আৰু 10খন গাঁও 20খন গাঁও অসমত ওলাওক যে চাফা বুলি নহয় যিকোনো কাৰ্যত ভাল এটা কিবা কৰক তে বহুত ভাল কথা ক'লোঁ আৰু ইমান ভাল কথা মনৰ পাৰে যদিও নলাই চেষ্টা কৰিছোঁ মানে নৰোঁ আৰু আমাৰতো জানাই তে যিয়ে হওক ভিডিঅ'টা বেছি দীঘলীয়া নকৰোঁ এইখিনিতে আজি ভিডিঅ'টা শেষ কৰিম আমি ইয়াৰ পৰা যাম বঙাইগাঁও আমাৰ মানস বৰুৱাৰ ঘৰত যাম মানে জলহস্তীৰ ঘৰত যাম মানে এটা কামৰ কাৰণে চ' বেছি ইয়াতে দেৰি নকৰোঁ 2টা বাজে চ' খাব লাগব ভোকটো লাগছে আজি কিবা খুৱাই ছাৰে চ' ভিডিঅ'টা বেছি দীঘলীয়া নকৰোঁ এইখিনিতে শেষ কৰিম যদি ভিডিঅ'টা চাই ভাল লাগিছে
ভালটো লাগবই আমাৰ ভিডিঅ' আৰু বেয়া লাগব নেকি সেনে কথা যদি ভাল লাগিছে হাৰি দেখছি কাঁহী বাতিটো জানে হাৰি দেখছি কাঁহী বাতি যি পায় তাকে দৈলে আমাৰ ভিডিঅ'টোত লাইক কৰক ছাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চ' যিয়ে হওক ভিডিঅ'টা এইখিনিতে শেষ কৰোঁ বাই